নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল এনি আপডেটছলৈ। বন্ধুসকল, অসম জলসিঞ্চন বিভাগৰ যি 397টা পদ আছিল তাৰ এক্সাম ইতিমধ্যে যোৱা 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ গৈছে। এক্সাম অনুষ্ঠিত হোৱাৰ পিছত কেইজনমানে গুৱাহাটী উচ্চতম ন্যায়ালয়ত এক লেখ আবেদন দাখিল কৰিছিল আৰু তেওঁলোকে লেখ আবেদন দাখিল কৰাৰ কাৰণ আছিল যে যিখন কোম্পানীয়ে এই এক্সামটো অনুষ্ঠিত কৰিছিল সেই কোম্পানীটো ইতিমধ্যে এলাহাবাদ হাইকোৰ্টে ব্লেকলিষ্টেড কৰা বুলি তেওঁলোকে লেখ আবেদনখন দাখিল কৰিছিল আৰু লেখ আবেদনখন দাখিল কৰাৰ পিছত ইতিমধ্যে 3টা শুনানি অতিক্ৰম কৰিল। যেহেতু আজি 13 তাৰিখে এটা শুনানি আছিল, এই শুনানিত কি ক'লে, ৰিজাল্টৰ ক্ষেত্ৰত কি ক'লে সেই বিষয়ে আপোনালোকক কম। ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। বন্ধুসকল, পোনে পোনে আপোনালোকক লৈ যাব বিচাৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ যি অফিচিয়েল ৱেবছাইট হয় তাত লৈ যাব বিচাৰিছোঁ আৰু কি ৰিপৰ্ট তেওঁলোকে আজি দিছে সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। বন্ধুসকল, দেখা পাইছে এইটো গুৱাহাটী হাইকোৰ্টৰ যি অফিচিয়েল ৱেবছাইট হয় তাত আমি আহিছোঁ। ইয়াতে দেখা পাইছে ফিলিং ডেট 10 ফেব্ৰুৱাৰী তাৰিখ আৰু ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 11 ফেব্ৰুৱাৰী তাৰিখ। আৰু আজি যেহেতু 13 তাৰিখ আছিল, 13 তাৰিখে এটা হিয়াৰিং আছিল। হিয়াৰিং হোৱাৰ পিছত নেক্সট হিয়াৰিং ডেট দিছে। ইয়াতে দেখা পাইছে, আপোনালোকে দেখা পাইছে 25 মাৰ্চ তাৰিখে আৰু এটা হিয়াৰিং আছে। এই হিয়াৰিং হোৱাৰ পিছতহে ৰিজাল্ট দিব না নাই সেই বিষয়ে গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিব। আৰু ইয়াতে দেখা পাইছে লেখ আবেদনখন কোনে কোনে দাখিল কৰিছিল ইয়াতে দিয়া আছে। মুঠ 6 জনে লেখ আবেদনখন দাখিল কৰিছিল আৰু ইয়াতে দিয়া আছে ৰেছপন্ড এণ্ড এডভকেট। ইয়াতে আপোনালোকে চাব পাৰে আৰু অলপ আপোনালোকে যে তলত আহিলে দেখা পাব হিষ্টৰী অফ কেছ হিয়াৰিং। ইয়াত বন্ধুসকল, এটা কথা গম পালে যে যি কোম্পানীয়ে এই এক্সামখন অনুষ্ঠিত কৰিছিল আৰু যিখন লেখ আবেদন দাখিল কৰিছিল গুৱাহাটী উচ্চতম ন্যায়ালয়ত, সেই লেখ আবেদনখন দাখিল কৰিছিল যে এই কোম্পানীটো ব্লেক লিষ্টেড হয় আৰু এলাহাবাদ হাইকোৰ্টে ইতিমধ্যে ব্লেক লিষ্টেড কৰিছে। কিন্তু এই এপটেক লিমিটেড যি কোম্পানী আছিল সেই কোম্পানীটো ব্লেক লিষ্টেড নহয় বুলি তেওঁলোকে ইতিমধ্যে ডকুমেণ্টছ আপলোড কৰিছে। ডকুমেণ্টছৰ যি ফাইল আছে সেই ফাইলসমূহ জমা দিছে আৰু ৰিজাল্টৰ ক্ষেত্ৰত কোনো বাধা নাই। ৰিজাল্ট অতি সোনকালে জাৰি কৰিব। 25 মাৰ্চ তাৰিখে যি শুনানি আছে সেই শুনানিৰ পিছত হয়তো ৰিজাল্টৰ ডেট ঘোষণা কৰিব। কেতিয়া ৰিজাল্ট দিব সেই বিষয়ে আপোনালোকক জনাম। যদি কিবা ভাল খবৰ আহে আপোনালোকক জনাম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাগিব। যেতিয়া ভাল খবৰ আহে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশ্যন দিব। বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে ডকুমেণ্টছ ডিটেইলছসমূহ দিয়া আছে। ডকুমেণ্টছ ডিটেইলছসমূহ আপোনালোকে যদি ভালকৈ চাই দেখা পাইছে এপটেক লিমিটেডে অলৰেডি 11 মাৰ্চ তাৰিখে এখন এফিডেভিট দিছে আৰু অকালতনামা এখন দিছে। আপোনালোকে ইয়াতে চাব পাৰে আৰু যিখিনি ডকুমেণ্টছ লাগে সেইখিনি ডকুমেণ্টছ ইতিমধ্যে তেওঁলোকে ফাইল জমা দিছে, ডকুমেণ্টছৰ ফাইলসমূহ জমা দিছে। আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট অতি সোনকালে জাৰি কৰিব। হয়তো এই মাহৰ লাষ্ট উইকতে সেই ৰিজাল্ট ঘোষণা কৰিব। গতিকে আপোনালোকে টেনশ্যন কৰিব নালাগে। যেতিয়া ভাল খবৰ আহে আপোনালোকক জনাম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, আপোনালোকেও এই নটিচখন চাব পাৰে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত আহি কোৰ্টত আহিলে আপোনালোকে এইখন ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈ জয় আই অসম।